আছে আপোনাৰ ছেমছুঙৰ A6 প্লাছ FRP আছে আপোনাৰ FRPটো কেনেকৈ বাইপাছ কৰি তাকে দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা লাষ্টলৈকে স্কিপ নকৰিব স্কিপ কৰিলে ধৰিব নোৱাৰিব প্ৰথম দেখাই দি লওঁ মই কেনেকৈ হৈ আছে সেইটো জিমেইল লগ আছে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব কাৰণে চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব চেনেলটো লগ আছে এতিয়া কৰি দিলে তেনে আপোনাৰ এডোখৰ দেখাই নিদিওঁগৈ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বৰ্তমান যাব লাগিব আপোনাৰ PCত বৰ্তমান PC টুলছটো অ'পেন কৰি থোৱা হৈ আছে আপোনাক কেবুলডাল লগাই দিব লাগিব এখনতে মোবাইল ধৰি থাকিবলগীয়া আছে এখনতে কৰি থাকিবলগীয়া আছে মই ৰেকৰ্ডিংটো আপোনাৰ মোবাইলত কৰি আছোঁ বৰ্তমান দেখিছেনে Connect to Wi-Fi. Wi-Fi connect হৈ আছে এইটো আপোনাৰ ডান হৈ গ'ল এইটো অপশ্যনটো আহি গ'ল মোবাইলটো দেখাই দিছোঁ যাব লাগিব স্ক্ৰীন লগত গুচি যাওক কিন্তু আপোনাৰ পিন দি আছিলে পিন দি দিয়ক কনফাৰ্ম কৰক ইয়াতে যাব যদি ভিডিঅ'টা আপোনাৰ যদিহে হেল্পফুল যেন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁ আপোনাৰ ব্লগো দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক এটা কৰি দিব হাতে ধৰি পিনি কৰিবলগীয়া হৈ আছে এইটো UMT দংগলৰ হয় নহ'লেও আৰু এটা পায় এইটো আপোনাৰ সেইটোতো কৰিব পৰা যায় কিন্তু সেইটোত কেতিয়াবা আহে কেতিয়াবা নাহে এটা আহি গ'ল এটা বহাই দিলোঁ নেক্সট কৰি দিলোঁ
স্কিপ কৰিলোঁ, এইটো আগতে অহা নাছিলে, এইটোতো এতিয়া আহি গ'ল। এইটো হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব। সেইটো হৈ গৈছে বৰ্তমান আপোনাৰ। স্কিপ কৰি দিলোঁ, ফ্ৰেছ কৰি দিলোঁ। এইটো হৈ গ'ল। থেংক ইউ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কৈ দিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। থেংক ইউ ফৰ ৱাচিং। ধন্যবাদ।